মই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক চেলেঞ্জ কৰিছোঁ। এবাৰ দুবাৰ নহয়, 100 বাৰ চেলেঞ্জ কৰোঁ, মোৰ লগত নোৱাৰিব। মই আকৌ কৈছোঁ মোৰ লগত নোৱাৰিব। ভয় খালে নেকি? কিহত নোৱাৰিব সেইটো জানেনে? মোৰ লগত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হয়তো মোৰ লগত নোৱাৰিব। শুই থাকি মোৰ লগত নোৱাৰিব। আচলতে এই কথাষাৰ কৈছোঁ, বেয়া নাপাব, বা মোদী ডাঙৰীয়াৰ যিসকল মানে অনুৰাগী আছে কোনেও বেয়া পাব নালাগে। লাগিলে কোনোবা মন্ত্ৰীৰ পুতেকেই হওক বা কোনোবা ৰাষ্ট্ৰপতিৰ পুতেকেই হওক, মানে আচলতে জীৱনটোত চবেই কৰ্মৰত হৈ থাকিব লাগে। আপুনি ধনী আছে বা আপোনাৰ ঢেৰ টকা পইচা আছে কাৰণ আপুনি বহি বহি খোৱাটো আপোনাৰ কাৰণে একদম লছ, বেয়া কথা। আৰু কিয় বেয়া কথা জানে? মই প্ৰেক্টিকেলি মোৰ জীৱনত মই উদাহৰণ মই ভালকৈ বুজি পাইছোঁ। যিসকলে বহি খায় আৰু বাকীবিলাকে যিসকলে কাম কৰি খায়, সেইসকলে ভাবে যে ই চবতকৈ সুখী নেকি, কাৰণ ই মানে বহি বহি খায়। কিন্তু একদম মিছা কথা। বহি বহি শুই শুই খাই খাই কোনো সুখী হ'ব নোৱাৰে, কেতিয়াও নহয়। কিয় জানে? প্ৰথমতে যিজন মানে নিজৰ ঘাখন নিজৰ দেহাখন বহাই ৰাখে, এই দেহাতে সুখ নাথাকে, শান্তি নাথাকে, ৰোগীয়া হৈ যায়, বেমাৰী হৈ যায়। তাৰ পিছতো হৈছে এই মাইণ্ডছেটটো যে আছে, মাথাটো, জ্ঞান বুদ্ধি এইবিলাক লেছ হৈ যায়। লেছটো হয় লাহে লাহে মানে বাজে চিন্তা যিবিলাক আছে, নিগেটিভ থট, সেইকেইটা আহি মূৰত সোমাব। লাহে লাহে ই মানে বেয়াৰ পিনে গতি কৰিব, ডিপ্ৰেশ্যনত যাবগৈ। সঁচাকৈ কৈছোঁ, ডিপ্ৰেশ্যনত যাবগৈ। গতিকে লাগিলে মন্ত্ৰী, MLA, মিনিষ্টাৰ আৰু কোনোবা লাগিলে ভাৰতৰ বিশ্ব প্ৰেচিডেণ্টৰ যি পুতেক আছে না, জীয়েৰী আছে, সেইজনক মানে নি পেলাই কোনোবা কামত লগাই দিয়ক। আৰু কিছুমান গাৰ্জেণ্ট আছে নহয়, যে মোৰ পুতেক লিখা পঢ়া কৰি আছে, কাম কৰিব নিদিওঁ। এইকেইটা আচলতে একদম বদমাইছ মানুহ। আপোনাৰ ল'ৰা ছোৱালী লিখা পঢ়া কৰাইছে, ভাল কথা, লগতে প্ৰেক্টিকেলি হাতে কামে কাম কৰাক, নহ'লে এদিন আমাৰ নিচিনা বেকাৰ হৈ থাকিব। মই মোৰটোৱে কওঁ, মই জীৱনত কেতিয়াও কাম কৰি পোৱা নাই। এতিয়া কিন্তু মই বুজি পাইছোঁ যে বহি থাকি মোৰ বহুত লছ হৈ গ'ল। গতিকে এতিয়া মই নিজে কাম কোনো শিকা নাই, নাজানো, কৰিব নোৱাৰোঁ। মই ঘৰৰ পৰা ওলাই আহিছোঁ যে মই হাতে কামে কৰি পেলাই নিজৰ দেহাটোক ঠিক ৰাখিব লাগিব। কিছুদিন হ'লেও কাম কৰিম। কামৰ যিটো কৰিলে যিটো মজা পোৱা যায় মনটোত, গোটেই দিনটো আপুনি ভাল ভাল খাব, শুই থাকিব, বহি থাকিব, টোপনি মাৰিব, আপোনাৰ তাত ভাল লাগিব? নালাগে। গতিকে এনে মনোভাৱৰ মানুহ যদি কোনোবা আছে যে মোৰ ল'ৰা ছোৱালী লিখা পঢ়া কৰি আছে, এইটো কৰি আছে, সেইটো কৰি আছে, কাম কৰিবলৈ নকওঁ, মানা কৰোঁ, ছোৱালী থাকিলে ভাবিব মোৰ ছোৱালীজনী ভৰ ধুনীয়া, ভাল জেগাত বিয়া দি দিম। আৰে ভাই, এইবিলাক চিন্তাটো বেকাৰ চিন্তা। যে মোৰ ল'ৰাটো পঢ়ি আছে, হাল বাবলৈ নিদিওঁ বা ঘৰৰ কাম কৰিবলৈ নিদিওঁ, ডাঙৰ চাকৰি পাব, নহ'লে ধালালি কৰিব, নহ'লে ঘোচ খাব, সেইবিলাক শিকাব নেকি? সেইবিলাক শিকাতকৈ এই হাতে কামে কৰাক। যদি চাকৰি নাপায় যাতে কৰি খাব পাৰে, নহ'লে আমাৰ নিচিনা ফচিব। না ভালকৈ লিখা পঢ়া কৰিব পাৰিছোঁ, না কোনো হাতে কামে কৰিব পৰা কাম শিকিছোঁ। এতিয়া কিন্তু ফচিছোঁ। যাতে আগলৈ নৱপ্ৰজন্মই এনেকৈ ফচি নাযায়, সেইকাৰণে গাৰ্জেনসকলে এতিয়াই সতৰ্ক হ'ব। ভিডিঅ'টো যদি ভাল লাগে তো আগুৱাই দিব। চবকে এবাৰ থুলমূলে ধন্যবাদ জনাই মই ভিডিঅ'টো সমাপ্তি মাৰিলোঁ।